হেল্ল' এভৰিৱান, আজি সন্ধিয়া কিবা এটা বনাই খাবলৈ মন গ'ল আৰু আজি বনাবলৈ লৈছোঁ চিকেন পকৰা। আৰু এতিয়া মই বাউল এটা দিয়া চিকেনখিনি লৈ লৈছোঁ। তাতে 2 চামুচ মই দৈ দি ল'লোঁ। তাতে লৈছোঁ মই সোৱাদ অনুসৰি নিমখ, অলপমান হালধি আৰু ৰেড চিলি পাউডাৰ। এতিয়া মই চামুচ পাত দি এইখিনি মিক্স কৰি পেলাই ঢাকি পেলাই ৰাখি দিছোঁ। আৰু লগতে মই এইফালে লৈছোঁ অলপমান ধনিয়া, পিঁয়াজ, আদা, নহৰু আৰু কেঁচা জলকীয়া। এইখিনিতে মই পেষ্ট বনাই ইয়াতে দি লৈছোঁ। লগতে দিছোঁ জিৰা পাউডাৰ আৰু ধনিয়া পাউডাৰ। এতিয়া মই সকলোখিনি আকৌ মিক্স কৰি পেলাই ঢাকি ৰাখি দিম। এতিয়া মই কেৰাহীখনতে অলপমান ৰিফাইন তেল গৰম হ'বৰ কাৰণে দিছোঁ। আৰু এতিয়া মই চিকেনখিনিতে দিছোঁ অলপমান কৰ্ণফ্ল'ৰ, লগতে দিছোঁ এটা ডিম ভাঙি, আৰু দিছোঁ মই অলপমান ফুড কালাৰটোৰ কাৰণে। এতিয়া মই গোটেইখিনি মিক্স কৰি পেলাই লৈছোঁ। আৰু এতিয়া ইফালে তেলখিনিও গৰম হৈ গৈছে। আৰু গৰম হৈ যাওঁতে এতিয়া মই এপিচ এপিচকৈ চিকেন দি লৈছোঁ। আৰু মই গেছটো অলপমান হাই ফ্লেমতেই ৰাখিছিলোঁ। এতিয়া মই হেতা পাতি পেলাই চিকেনখিনি ইলুটি শিলুটি কৰি আছোঁ। আৰু চাওকচোন, আমাৰ চিকেন পকৰা ৰেডি হৈয়ে গৈছে। আৰু এতিয়া মই লগতে অলপমান টমেট' কেটচাপো লৈ লৈছোঁ। আৰু আজি আমাৰ সন্ধিয়া এনেকৈ খালোঁ।